হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি কথা পাতিব বিচাৰিছোঁ কেইটামান চাপৰিৰ বিষয়ে। আৰে নিকি চুলি ৰাখিলে বোলে চাপৰি হ'ব লাগে। চাপৰি আজিকালি ইনষ্টাগ্ৰামৰ ভিডিঅ'বোৰ চাবই নোৱাৰি। ইনষ্টাগ্ৰামটো খোলোহে চব এইবোৰ গু চু জাবৰ চাবৰ চব আহি ওলাইহি আগত। কেইটামানে ভিডিঅ' বনাই লগাই জিলি কেইটামানে আকৌ ভিডিঅ' বনাই নিজে হিলি কি হ'ব ইনষ্টাগ্ৰামৰ অৱস্থা। আৰে মই ইমান হেণ্ডচাম নহ'ব বাৰু, কিন্তু যিখিনি আছো ন সেইখিনিতে কাফি বে। লেট্ৰিনৰ টেংকিত অভাৰফ্ল' হৈ থকা গু নিচিনা তাৰ মুখখন, সি নিজকে ক'বাহে হেণ্ডচাম বুলি। আৰে ব্ৰ ইমান এটিটিউডত কথা নকৰিবে। কথা পাতিব মন থাকিলে কথা পাতিবি, নাপাতিলে নিকাল লাউৰে। আবে ভাই তোক এটিটিউড দেখাবলগীয়া কি আছে ন? তোৰ লগত কথা পাতাতকে মই মোৰ ঘৰত পোহা কুকুৰটোৰ লগত কথা পাতিম বে, সি অলপ বেছি আণ্ডাৰষ্টেণ্ডিং হ'ব তোতকে। ये बड़ी अच्छी बात कही आप। কেইজনমান ছোৱালী আছে ইনষ্টাগ্ৰামত যি ভিডিঅ' বনায়, সিহঁতৰ মানে ভিডিঅ'বোৰ দেখি পেলাই মন চুই যায়। আৰু এহেঁতে এইবোৰ যিবোৰ চাপৰি আছে, ইয়াৰ কথা কৈছোঁ, ই যিবোৰ ভিডিঅ' বনায় তাৰ যিটো লেভেল, তাৰ নিচিনা ল'ৰাবোৰে আহি আকৌ মোক পোকত ধুই যায়। আৰু সি নিজকে হেণ্ডচাম বুলি কয়। কেনে দিছোনে, পাইছোনে, ফালিছোনে? ই দেখাত বোলে তাক হেণ্ডচম লাগে। মৰা শগুনটো এইটো কেছটো শুনিব বহুত ইণ্টাৰেষ্টিং হয়। মই এই চাপৰিটোৰ কথা কেনেকৈ গম পালোঁ, কালি মোক লগৰ এটাই মাতিলে তাৰ ঘৰলৈ গ'লোঁ। গৈ পিছফাল পালোগৈ, দেখিলোঁ গাহৰি ফাৰ্মখন তাৰ। খুহুক কৰি গাহৰি এটাক কচু খাই থকা দেখিলোঁ। দেখোঁতেহে মনত পৰিলে এনেকুৱা এটা চাপৰিও আছে ন ইনষ্টাগ্ৰামত। তাৰ মুখখনো দেখাত একেই, ছেম গজব বেজতি। এই ভিডিঅ'টো মই এণ্টাৰটেইনমেণ্ট পাৰপাজৰ কাৰণে বনোৱা নাই। কিছুমান চাপৰি আছে যিয়ে এই ভিডিঅ'টো চিৰিয়াছলি লয় যদি ল'ব পাৰে, আৰু তহঁতে চিৰিয়াছলিয়ে ল। তই হ'লি চাপৰি তই খেল লুডু, তই হ'লি চাপৰি তই খেল লুডু। কাটিত আৰে চিংকে থাকিব বাৰু, কিন্তু জেপ নবনাও। যেতিয়া জেপ বনাম বুলি ক'ম ন, তেতিয়া মেলা লাগি যাব বেকেলা। ই জিএফ নাই বনোৱা কাৰণেহে বনা নাই। আপোনালোকে বিশ্বাস কৰক তাৰ কথাখিনি। জিএফ বনোৱা নাই কাৰণে বনা নাই। ই যদি বনাবলৈ যায় তেতিয়াহ'লে ৰেড লাইট নহয়, সি টেপ বনাব পাৰিব। হ'ব কাটিত। আৰু তই যে কৈছ তোৰ গাৰ্লফ্ৰেণ্ডে ভৰ্তি হৈ যাব, গোটেই মেলা লাগি যাব, চাবি আকৌ সীমিত নহ'লেই হ'ল। যদি আৰু সেইবিধ ওলাই আৰু তেতিয়াহ'লে আৰু চাবি আকৌ কুকুৰ বা অমিতাকেইটা ঠিকেই পাবি, কিন্তু পিছত আকৌ তোকে বোলে চুকলে নি ললিপপ খুৱাই বহাই নথলেই হ'ল আৰু। চাপৰিৰ কথা পাতিছোঁ যেতিয়া আৰু এটা চাপৰিৰ কথা পাতিলেও নে কি কয়? এইটো জুইটো যে এইটো জ্বলিবই। ইচ কেলা, ই লাইটাৰ লৈহে ঘূৰে। মানিছোঁ তোক গাঞ্জাই নিচিনা লাগে, কিন্তু সেই বুলি প্ৰুফ দিবলৈ কি দৰকাৰ বাৰু লাইটাৰ লৈ জ্বলাই যাম আৰু আজিৰ পৰা জ্বলাই যাম চবৰে পোকৰ খেলা। ভাই শুন, তই এনেকৈ পোক বিচাৰি থাকোঁতেই যাব। গতিকে লাইফত কিবা এটা বেলেগ কৰিবলৈ ট্ৰাই কৰ। এনেকৈ লাইটাৰ লৈ মানুহক পোক জ্বলাই ফুৰিব কোনো দৰকাৰ নাই, বুজিছ নাই? দিছোনে, পাইছোনে? মই এইবিলাক নাজানো আৰু কি, গম নাপাওঁ, মোৰ সোমায়ো নাই আৰু কি। ঠিক আছে। আৰু এটা চাপৰিৰ কথা পাতিব বিচাৰিছোঁ, এই কিবা নিবিৰ নে কি আছিলে তাৰ নামটো, সি এনি টাইম মানুহটো টেনশ্যনতে থাকে। গাৰ্লফ্ৰেণ্ডৰ টেনশ্যন, জীৱনৰ টেনশ্যন, গোটেই জীৱন বোলে তাৰ হেনো বৰবাদ। আৰু চালিয়া ছোৱালী জন্ম দিছে, মোৰ জীৱন ধ্বংস কৰি থৈ দিছে। তাই যে মগজটোৱে আঁচুৰিতাত আছিলে গম নাপালে, সৰুতে ডক্টৰৰ ওচৰত দেখাব নোৱাৰিলে। তাই জন্ম সময়ত যদি আপুনি ছাগলী মাংস খোৱাতকৈ বন শাক খালেহেঁতেন, তাই আজি বুজা শক্তিটো বহুত হ'লহেঁতেন। তোমাৰ টেনশ্যনৰ কথা শুনি মোৰ টেনশ্যন হৈ গৈছে। তাৰ গাৰ্লফ্ৰেণ্ড যদি মুঠ হয় এইজনীয়ে নেকি বাৰু? হেল্ল' মাই ডিয়াৰ চাপৰি বয়ফ্ৰেণ্ড। এইজনী যাৰ গাৰ্লফ্ৰেণ্ড হ'ব তাৰতো জীৱনটো এনেকুৱাই হ'ব ন। গতিকে বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।